জীৱনত যদি সফল হ'ব বিচাৰে তেতিয়াহ'লে প্ৰথমে নিজকে মটিভেট কৰিবৰ কাৰণে শিকক। চাওক, মটিভেশ্যন বহুত ভিডিঅ' পাব পাৰে আপুনি, নে বহুতে আপোনাক মটিভেশ্যন মানে স্পীক দিব পাৰে আপোনাক, বহুতে মটিভেশ্যনৰ কথা ক'ব পাৰে আপোনাৰ ওচৰত, হয়নে? কিন্তু আপুনি সেইবিলাক মটিভেশ্যনে আপোনাক কেতিয়াও পাৰফেক্ট কৰি তুলিব নোৱাৰে, কেতিয়াও সেইবিলাক মটিভেশ্যনে আপুনি আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰিব নোৱাৰে। মটিভেশ্যন যেতিয়ালৈকে আপুনি নিজকে যেতিয়ালৈকে মটিভেট কৰিব নোৱাৰে, হে যিদিনাখনে আপুনি নিজকে মটিভেট কৰিব পৰা হৈ যাব সেইদিনাখনে আপুনি ছাকচেছ হ'ব, নে? নিজকে ইমান পাৰফেক্ট কৰি তুলিব লাগে যে আজি আপোনাৰ ওচৰত যিমানেই বাধা নাহক, যিমানেই আপোনাৰ ওচৰত কোনোবাই নিগেটিভ নকৰক, যিমানেই যি নকৰক, আপুনি যদি নিজকে সদায় ইনস্পায়াৰ কৰি ৰাখে, নিজকে যদি সদায় মটিভেট কৰি ৰাখে, তেতিয়াহ'লে আপোনাক কোনেও মানে সফলতাত আপোনাক কোনেও বাধা দিব নোৱাৰে। আৰু ইমানেই পাৰফেক্ট কৰি তোলক নিজক যাতে ভগৱানেও বাধ্য হৈ যায় যে আপোনাক নিদিলে আৰু নহ'ব। যদি ইমানখিনি কৰিব পাৰে, মই কৈছোঁ 100% আপুনি ছাকচেছ হ'ব। থেংক ইউ।